স্বাগতম জনাইছোঁ মই নতুন ইউটিউব চেনেললৈ। মই আজি আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। 2017 চনৰ জুলাই আগষ্ট মাহত এটা ভয়ংকৰ তথ্য পোৱা গৈছিল, কিয়নো ফেচবুকে এটা পৰীক্ষা চলাইছিল আৰু এই পৰীক্ষাত এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল। তেনেহ'লে আজি আমি এই তথ্যটিৰ বিষয়ে জানিম। তেনেহ'লে বলক ভিডিঅ'টিৰ মাজলৈ। ফেচবুকৰ ইঞ্জিনিয়াৰসকলে এটা বহুত এডভান্স চাটবট বনোৱাত লাগি আছিল। চাটবট হ'ল য'ত আমি মেছেজ কৰিব পাৰোঁ আৰু তাৰ পৰা অট'মেটিকেলি ৰিপ্লাই আহে, কিন্তু আচলতে আপোনালোকে মেচিনৰ লগতে কথা পাতে, একেবাৰে মানুহৰ দৰে হাই হেল্ল' বুলি কথা পাতিব পাৰে। ফেচবুকে এনে এটা চাটবট বনোৱাত লাগি আছিল যে অকল হাই হেল্ল'ই নহয়, হাঁহি কান্দি দুখ কৰি যাতে মানুহৰ দৰে মাত উলিয়াই মানুহৰ লগত কথা পাতিব পাৰে। এনে কৰোঁতে ফেচবুকৰ এজন ডেভেলপাৰে দুটা প্ৰগ্ৰেম মানুহৰ লগত নহয় নিজৰ লগতে কথা পাতিব দিলে, আৰু সেই প্ৰগ্ৰেম দুটাৰ নাম দিয়া হৈছিল বব আৰু এলাইজ। আৰু সিহঁতে কথা পাতিব ধৰিছিল আচৰিতজনকভাৱে। কথাবিলাক আছিল এনেধৰণৰ। ববে কৈছিল আই কেন এভৰিথিং এলছ। তেতিয়া এলাইছে কৈছিল যে balls have zero to me etc. তেতিয়া ববে কৈছিল আৰু you I everything else। তাৰপিছত এলাইছে কৈছিল balls have a ball to me। আৰু এই কথা বতৰাখিনি ফেচবুকৰ ইঞ্জিনিয়াৰসকলে একো বুজি পোৱা নাছিল, আৰু পিছত বহুতো চালি জাৰি চাই গম পালে যে ইহঁতে বব আৰু এলাইছে মানুহে বুজিব নোৱাৰাকৈ দুয়োৰে মাজত এটা লেংগুৱেজ সৃষ্টি কৰি এটা ভাষা সৃষ্টি কৰি কথা পাতিছিল। নতুন ভাষা এটা বনোৱা ইমান সহজ নহয়। এইটো অকল বহুত বেছি ইণ্টেলিজেণ্ট জীৱহে সৃষ্টি কৰিব পাৰে, যেনে মানুহ আমি। আৰু এনেকৈ কম্পিউটাৰে নিজৰ মাজতে এটা লেংগুৱেজ বনাইছিল যিটো কম্পিউটাৰ চায়েন্সত অসম্ভৱ আছিল, কিন্তু এইটো হৈছিল। যদি আমি বান্দৰ এটাক ভাষা বনাব দিওঁ তেতিয়াহ'লে ই নোৱাৰে, কিন্তু ই এটা কম্পিউটাৰ প্ৰগ্ৰেম হৈও চিক্ৰেটলি মানুহে নজনাকৈ আৰ্টিফিচিয়েল নিউৰেল নেটৱৰ্কৰ পাৱাৰৰ সহায়ত এটা নতুন ভাষা সৃষ্টি কৰিছিল। ইয়াৰ পিছত এটা বাতৰি ওলাইছিল যে ফেচবুকে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰগ্ৰেমটো বন্ধ কৰি দিছিল, আৰু বহুত বয়সৰ পিছতহে সেই কম্পিউটাৰটো বন্ধ কৰিব সক্ষম হৈছিল। ইঞ্জিনিয়াৰসকলে এইকাৰণে বন্ধ কৰিছিল যে কম্পিউটাৰ বেছিকৈয়ে স্মাৰ্ট হৈ গৈছিল আৰু কণ্ট্ৰলৰ বাহিৰত গৈ আছিল। তেনেহ'লে ভাবি চাওক কি হ'ব যদি কম্পিউটাৰ এটা মানুহতকৈও বেছি ইণ্টেলিজেণ্ট হৈ যায়। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হ'ল এটা কম্পিউটাৰ প্ৰগ্ৰেম যিয়ে মানুহৰ দৰে নিজে ভাবিব পৰা শক্তি থাকে আৰু এনেকুৱা কাম কৰিব পাৰে যিটো মানুহেও নোৱাৰে। আৰু এইটো লাহে লাহে চলি আছে, আৰু হয়তো আপোনালোকে সদায় ব্যৱহাৰ কৰি আছে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, যেনে এলেক্সা, এপলৰ চিৰি এণ্ড গুগল এছিষ্টেণ্ট। এইবিলাকেই হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ উদাহৰণ। আৰু এইবিলাকতো আমাৰ কাৰণে বহুত উপযোগী হয়, কিন্তু আৰু বেছি ভয়ংকৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা মই ইয়াত ক'বলৈ গৈ আছোঁ, যিবিলাকে মানুহৰ দৰে ভাবিব পাৰে আৰু মানুহতকৈ বেছি গুণে ইণ্টেলিজেণ্ট হয়। আৰু যদি এনেকুৱা হয় তেতিয়াহ'লে মানুহ আৰু কম্পিউটাৰৰ মাজত এখন ডাঙৰ যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব, আৰু হয়তো মানুহে কেতিয়াও সেই যুদ্ধখন জিকিব নোৱাৰিব, কিয়নো যদি কম্পিউটাৰে নিজৰ মাজতে ভাষা বনাব পাৰে, নিজৰ মাজত কথা ক'ব পাৰে আৰু নিজকে ডেভেলপ কৰিব পাৰে, তেতিয়াহ'লে ভাবক মানুহতকৈ কিমান বেছি শক্তিশালী হ'ব পাৰে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। বিশ্বৰ বহুতো ডাঙৰ ডাঙৰ মানুহ যিসকলে টেকন'লজিৰ লগত গভীৰভাৱে জড়িত হৈ আছে আৰু ৰিচাৰ্চ কৰি আছে, তেওঁলোকৰ বহুতেই কৈছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমাৰ বিশ্বৰ এটা ভয়ানক বস্তু হ'ব, আৰু ই আমাৰ মানৱ সভ্যতাৰ কাৰণে ডাঙৰ বিপদ হ'ব। ষ্টিফেন হকিং ছাৰে তেওঁৰ জীৱনকালত একবাৰ নহয় বহুবাৰ কৈছিল যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কুড এণ্ড মেনকাইণ্ড। আৰু যিসকলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ভালদৰে বুজি পায় তেওঁলোকে কিছুমান কথা কৈছিল যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আমাৰ দুনিয়াৰ আটাইতকৈ শেষৰটো আৱিষ্কাৰ হ'ব, আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আমাৰ দুনিয়াখনক শেষ কৰিব। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ নেক্সট ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমতে পাই যায়। তেনেহ'লে আকৌ এটি নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাই আছোঁ। তেতিয়ালৈ বিদায়, জয় হিন্দ।